সৰ্বকালৰ পদলেহনকাৰী ভিত্ত দিল্লীৰ ভিত্ত আৰু পুতলা মুখ্যমন্ত্ৰী আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈক ভয় কৰে। মই আজিতে প্ৰশ্ন দিব কৈছোঁ, আমাৰ অপৰাধ কি? কিয় আমালৈ আপোনাৰ ইমান ভয়? গতিকে আপুনি আমাৰ অপৰাধ কি এইটো ৰাজহুৱা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া। কাৰণ এনেকৈ আমাক অত্যাচাৰ কৰা হৈছে, কিয় আমাৰ এনেকৈ অন্যায় কৰা হৈছে, এই কথা আপুনি আজি ৰাজহুৱা কৰিব লাগে। মই অসমবাসীলৈ আহ্বান জনাব খুজিছোঁ। দ্বিতীয় কথাটো হ'ল যে কা আন্দোলনক ত্বৰান্বিত কৰিব লাগিব। অধিক দৃঢ় শক্তিশালী আৰু আপোচবিহীনভাৱে এই সংগ্ৰামক আমি এটা পৰ্যায়লৈ লৈ যাব লাগিব, নহ'লে কিন্তু অসমীয়া জাতি নিৰাপদ নহয়। কাৰণ ডিচেম্বৰত যি বিদ্ৰোহ হৈছিল 10, 11, 12 এই বিদ্ৰোহতে আচলতে অসমীয়া জাতিৰ প্ৰকৃত হাল লুকাই আছিল। কিন্তু ষড়যন্ত্ৰকাৰীসকলে শাসক পক্ষই অতি কৌশলেৰে এই আন্দোলন স্তিমিত কৰা হ'ল। সেইকাৰণে মই অসমবাসীক আহ্বান কৰিছোঁ যে কা আমি হটাব লাগিব। অসমীয়া জাতি যদি বাচিবলৈ হয়, অসমক যদি বাংলাদেশ কৰিব খুজিছে এই সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসতে যদি অসমক বাংলাদেশ কৰিব নোখোজো আমি, তেতিয়াহ'লে আমি আকৌ পুনৰ এক তীব্ৰ আন্দোলন গঢ়ি তুলিব লাগিব। এক তীব্ৰ আন্দোলন গঢ়ি তুলি আমি ইয়াক প্ৰতিহত কৰিব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীলৈ কেইটামান প্ৰশ্ন কৰিব খুজিছোঁ যে জাতি মাটিৰ ভেটিৰ কথা কৈছিল আপুনি, 4টা বছৰ শাসন কাৰ্যত আছে, শাসন কৰি আছে, কিন্তু অসমীয়া জাতিৰ আজি ভেটি উঠন হ'ব হ'ল, জাতি মাটি উঠন হ'ব হ'ল। মই সুধিব খুজিছোঁ APSC সংস্কাৰ সমিতিৰ সুভাষ দাস সমিতিৰ প্ৰতিবেদন কি হ'ল? মই অসমৰ মুখ্যমন্ত্ৰীক সুধিব খুজিছোঁ, সুভাষ দাস সমিতিৰ প্ৰতিবেদন কি ডাষ্টবিনত পৰিলে নেকি? মই সুধিব খুজিছোঁ, অসমৰ খিলঞ্জীয়া ভূমি অধিকাৰৰ বাবে গঠন কৰা হৰিশংক ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনৰ ৰিপৰ্ট কি হ'ল? মই অসমৰ মুখ্যমন্ত্ৰীক সুধিব খুজিছোঁ যে অসম চুক্তি ৰূপায়ণৰ 6 নং দফা সমিতিৰ কাৰ্যকৰী কৰিবৰ কাৰণে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বাধীন এই প্ৰতিবেদন সমিতিৰ কি ৰিপৰ্ট কি হ'ল? আৰু অসমৰ মুখ্যমন্ত্ৰীক মই আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ, আপুনি যে কৈছিল প্ৰব্ৰজিত শ্ৰমিকসকলক সংস্থাপিত কৰা হ'ব, অসমৰে লাখ লাখ প্ৰব্ৰজিত শ্ৰমিক অসমৰ মাটিলৈ আহিল, এতিয়া তেওঁলোকক সংস্থাপন কৰা হ'ল নেকি? মই সুধিব খুজিছোঁ যে হৰিশংক ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনৰ ৰিপৰ্ট কি হ'ল? এই প্ৰতিবেদনৰ ৰিপৰ্ট আজিলৈকে নাই, ডাষ্টবিনত গ'ল। তাৰ বিপৰীতে কিন্তু আপুনি ভূমি অধ্যাদেশানী অসমৰ কৃষি ভূমিকা যে পুঁজিপতিৰ হাতত গতাই দিয়াৰ চক্ৰান্ত কৰিলে, এনেকৈ জাতি ভেটি ভাটি আপুনি সম্পূৰ্ণ উচন কৰি পেলালে। মই ক'ব খুজিছোঁ আজি বানপানীৰ সমস্যাটোৰ কথা। বানপানীত আজি অসমৰ মানুহ হাহাকাৰ, বানপানীৰ সাবুডুবু খাই আছে অসমীয়া জাতি, অথচ কিন্তু দিল্লীৰ অসমৰ প্ৰতি দৰদ নাই। আজি নিৰুদ্বিগ্ন প্ৰধানমন্ত্ৰী, কোনো উদ্বিগ্নতা নাই, প্ৰতিবাৰে অন্যায় বৈষম্য বলি হৈ আজিলৈকে পুঁজি দিয়া নাই। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক দাবী কৰিছোঁ, 2019-20 বৰ্ষত 30,000 কোটি টকা আপোনালোকে বিচাৰিছিলে, 13খন ৰাজ্য পালে, 13খন ৰাজ্য বিচাৰিছিলে, 12খনে পালে, কিন্তু অসমে 30,000 কোটি টকা নাপালে। এতিয়া আপুনি কিয় অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় এতিয়ালৈকে দিল্লীক বিচৰা নাই? দিল্লীয়ে কিয় দিয়া নাই? কিয় বাৰে বাৰে দিল্লীয়ে অসমক অন্যায় বৈষম্য বলি কৰে? মই সেইকাৰণে মুখ্যমন্ত্ৰীক দাবী কৰিছোঁ, পৰ্যাপ্ত বান সাহায্য প্ৰদান কৰক, শিশু খাদ্য প্ৰদান কৰক, পশু খাদ্য প্ৰদান কৰক, দুখীয়া মানুহক কঠীয়া বিলাক আৰু পৰ্যাপ্ত খাদ্য সাহায্য প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অতিৰিক্ত 4,000 কোটি টকা প্ৰধানমন্ত্ৰীক বিচাৰি আপুনি স্মাৰক পত্ৰ দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ। মই কৰোণাৰ কথা ক'ব খুজিছোঁ, কৰোণা এতিয়া এক ৰাজনৈতিক হাতিয়াৰ, কৰোণাক ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈ 2021 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে বিজেপিয়ে। মই স্বাস্থ্যমন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, ভাষণ নহয় দায়িত্ব পালন কৰক। আপুনি ভাষণ বেছি মাৰিছে, কিন্তু দায়িত্ব আপুনি যিধৰণে পালন কৰিব লাগে সেইধৰণে পালন কৰিব পৰা নাই। গতিকে ভাষণ নহয় দায়িত্ব পালন কৰক। মই এই কথা কৈছোঁ, আজি নিজে আহি এই কথা অনুভৱ কৰিছোঁ, আপোনাৰ ভাষণ বেছি হৈছে কিন্তু দায়িত্ব আপোনাৰ কম হৈছে। গতিকে কৰ্তব্য পালন কৰক। মই ক'ব খুজিছোঁ, এই বিশ্বাসঘাত আৰু একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাক ভগৱান সজাব খুজিছে। এই নাইপিয়াৰ দৰে ৰং হলোৱা অসমীয়া জাতিৰ বিশ্বাসঘাতক হিমন্ত বিশ্ব শৰ্মাক যদি বেছি ভগৱান সজাব খোজে, বেছি তোষামোদ কৰিব খোজে, তেতিয়াহ'লে অসমীয়া মানুহে মনত ৰখা উচিত, তোষামোদকাৰীসকলে মনত ৰখা উচিত, আমি হাতৰ পুঠা ভৰিত মৰাৰ দৰে হ'ব। মই NIA বিষয়ে ক'ব খুজিছোঁ, NIAটো এতিয়া RSS আৰু বিজেপিৰ ভিত্ত, তেওঁলোকৰ কোনো স্বতন্ত্ৰ সংস্থা হৈ থকা নাই, স্বতন্ত্ৰ তদন্তকাৰী সংস্থা হৈ থকা নাই। তেওঁলোকে RSS আৰু বিজেপিয়ে যিটো কয় সেইটোৱে কৰে। আমাক RSS জইন কৰিব কৈছে NIA, কিন্তু অথচ এই ধৰণে তেওঁলোকে প্ৰকৃত তদন্ত কৰিব বিচাৰি আমাক এনেদৰে পলিটিকেলভাৱে ৰাজনৈতিকভাৱে তেওঁলোকে এইদৰে আমাক কোঙা কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। গতিকে NIA এতিয়া স্বতন্ত্ৰ তদন্তকাৰী সংস্থা হৈ থকা নাই। মই ক'ব খুজিছোঁ যে
এনে যি আচৰণ, এই আচৰণটো আচলতে দিল্লীৰ যি উপনিৱেশিক অসমৰ প্ৰতি যি আচৰণ, সেই ধৰণৰ তেওঁলোকৰ আচৰণ, তেওঁলোকৰ এটিটিউড কলনিয়েল, আৰু আমি যেন শ্লেভ, তেওঁলোক মাষ্টাৰ, এই ধৰণৰ তেওঁলোকে হেৰি কৰিছে। মই অসমবাসী ৰাইজক পুনৰ আহ্বান জনাব খুজিছোঁ যে দুটা আহ্বান মই বিশেষ কৰিব খুজিছোঁ। প্ৰথম কথা, RSS আৰু সাম্প্ৰদায়িক বিজেপি পুলিয়ে পোখালিয়ে উভালিব লাগিব, নহ'লে কিন্তু অসমীয়া জাতি নাম আছে সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগিব। আৰু দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে কামধেনুক পুনৰ শক্তিশালী কৰিব লাগিব, আৰু অতি স্পষ্ট, অতি দৃঢ় শক্তিশালীভাৱে আমি ক'ব খুজিছোঁ, আপোচবিহীনভাৱে ক'ব খুজিছোঁ, কাপ বাতিল কৰিবই লাগিব। আৰু যদি কাপ বাতিল নহ'লে তেতিয়াহ'লে অসম বাংলাদেশ হ'ব। আৰু ভোট বেংকৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস সিংহতে আচলতে অসমক বাংলাদেশ কৰিব খুজিছে। গতিকে আমি অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে একেলগে যুঁজি এই কাপ উফৰাব লাগিব। বন্ধুত্বৰ সমস্যাৰ কথা কিবা ক'ব নেকি? নিজকৰ কথা অলপ দ্বিতীয় কৈ দিব। তাকে